ডাঙৰ দেখোন। কিমান হ'ব নিউজ দাদা এই মাছ ধৰে ওজন কিমান হ'ব মিনিমাম? এটা 8 কিলো আছে। 8 কিলো হ'ব। বামলা মাছ হয় বামলা মাছ হয় বামলা কেঁচা বামলা। এইটো কেঁচা বামলা বুলি কয় ন। গুড মৰ্ণিং এভৰিৱান। আপোনালোকৰ ভালেই চাগে। আজি আকৌ ওলালোঁ আপোনালোকৰ আগত। মানে আজি যাওঁ ব'লক আপোনালোকক তিনিচুকীয়া অলপ দেখুৱাই আহোঁ, আৰু লগতে মোৰ সৰুতে ক্লাছ ফ্ৰেণ্ড আলোক বেজবৰুৱা বুলি আছে লাইপুলি, তিনিচুকীয়াৰে লাইপুলি, কি সৰু লাইপুলি বুলি কয়। তেওঁ গুৱাহাটীৰ পৰা আহি আছে, মানে কালিয়ে আহিলে। গতিকে মোক আজি এনেই মাতিছে, বহুত দিনৰ মই তাক লগ কৰিবলৈ যাওঁ। তাকে যাওঁ, তেওঁলোকৰ গাঁওখন অলপ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে তিনিচুকীয়া টাউনখন এনেই দেখিছে চাগে, তেওঁ এনেই আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। বাপৰে বাপ, ষ্টেচনত যিহে মানুহ, আজি ট্ৰেইনত টিকেটে নাপাম যেন পাইছোঁ। আহিবলৈ হৈছে 1 নম্বৰত সোমাব ন। লিডু গুৱাহাটী এক্সপ্ৰেছ। একেলগে যাম। আৰু কি আছে? উঠিব পাৰি কি উঠিবলৈ হ'লে? অঁ গৈ মই গৈ আছোঁ, একো নাই। য'তে ত'তে উঠিব পাৰিম, য'তে উঠিব পাৰে। আমাৰ এতিয়া ইহঁতে টিকেট লৈ লৈছোঁ। টিকেট লৈছে নি? অঁ আমি টিকেট নাই লৈ। আপোনাৰ হাতত একো নাই। ইমান ভিৰ বহিবলৈ ডাঙৰ পাৰা নহয়। এই ভিতৰত নাই নাই ইয়াতে চিট এটা পঠাইছে না। हाँ चाय पूरी सब्जी, चाय 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 गरम पूरी सब्जी। মানুহ পুৰা ফাইনেলি তিনিচুকীয়া ষ্টেচন পালোহি, নামিলোঁ এতিয়া ট্ৰেইনৰ পৰা। যাওঁ ব'লক। এতিয়া যাওঁ বাহিৰলৈ, অলপ ওলাই দিওঁ। ভিৰ গাড়ী উঠিবলৈ কৈছে। এতিয়া মই অলপ মিঠাই চিঠাই কিনিব লাগে যে, গাড়ীবোৰ এৰি দিছোঁ সেইকাৰণে। আৰু অটত বহিলোঁ, আহি কিনি মই কমলা অলপ কিনিলোঁ। অলপ ভিডিঅ'বোৰ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, অটৰ ভিতৰৰ পৰাই কৰিছোঁ দেই। এই এতিয়া ভাইয়াক এতিয়া মোক নিবলৈ আহিম বুলি কৈছে, তাতে অলপ দেৰি ৰৈ দিবলৈ কৈছে। যিহেতু মই বহুত দিন হ'ল ইয়ালৈ অহা নাই, চিনি নাপাম বুলি ভাবিছে তেওঁলোকে, সেইকাৰণে লৈ যাম বুলি কৈছে। ৰৈ দিছোঁ, ভালেই হৈছে। পালেহি নি? সিহঁতি হেৰিলৈ গ'ল, বজাৰলৈ গৈছিলোঁ। তই ক'ত আছিলি? ইয়াতে আছিলি? বহুত দিন অহা নাই, ৰাস্তাটো ইয়ালৈকে গৈছে।
গাঁৱৰ পৰিৱেশটো ধুনীয়া, টাউনীয়া নিচিনা হৈছে। এইফালে গাঁৱৰ পৰে। গধূলি টাইমত ভাল লাগে। বা 3 মহলা ঘৰ। এতিয়া গধূলি হ'ল, তাকে তিনিচুকীয়া মাৰ্কেটখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আকৌ ৰিটাৰ্ণ তিনিচুকীয়ালৈ যাওঁ, অট'তে যাব লাগিব এতিয়া। আপোনাৰ ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। টাৰ্ণ হ'ব লাগিব ন, এইটো তিনিকুণীয়া পুখুৰীটো আছিলে ন, যিহেতু তিনিকুণীয়া পুখুৰীটো সুন্দৰ হ'ব লাগিছিলে, গতিকে এনেকৈ কৈ পেলাই থৈ তিনিচুকীয়া ডেইলি বজাৰ ন। মানৱীয়েদি আহি থাকে ইয়াত, ভিডিঅ' কৰি থাকে। হ'লচেলত পায় বোলে বস্তু, ধুনীয়া ধুনীয়া। লাহে লাহে ব'লা। মই চাই যাওঁ তিনিচুকীয়া হ'লচেল ন, যিকোনো বস্তু পাব ইয়াত, মাইকী মানুহ, মতা মানুহ চব ন, ধুনীয়া আছে দেখোন। কচমেটিক চব মানে বেগো পায় ন, বেগো সস্তা। দাদাজনে একদম আৰামত বহি আছে, দুখত বহি আছে, বিক্ৰী নাই হোৱা যেন পাইছোঁ মই। ভণ্টিজনী হাঁহি হাঁহি বিকি আছে ন, পাণ তামোল দোকানো আছে মাজতে। আজি গধূলি হোৱাৰ কাৰণে মানুহ নাই হোৱা নেকি ইমান? আজি বুধবাৰ আছিলে, তো দিনৰ অৱস্থাত বন্ধ আছিলে, সন্ধিয়া খুলিছে আৰু এতিয়া লাহেকৈ ভিৰ লাগিব। এতিয়া ভিৰ হ'বহে নি? দিনৰ অৱস্থাত বন্ধ আছিলে আজি। এতিয়া ভিৰ হ'ব। এইবোৰ কি বিকিছে? এয়া বিকিছে তোমাৰ ফুলৰ হেৰি বিকিছে, তাৰমানে ড্ৰেগন ফ্ৰুট। ड्रैगन फ्रूट, इसको क्या करना है? खाना है, छिलका खाने वाला चीज़ है ना, फ्रूट है। इसका नाम क्या है? ड्रैगन फ्रूट। ड्रैगन फ्रूट है ना। इसको আমি খাই নাই পোৱা নহয়, নাজানো। इसका বস্তুটো জাষ্ট দেখুৱাইছোঁ। कैसे लेते हैं आप? एक इसको 100 रुपये का, एक पीस का 100 रुपये का है ना। ড্ৰেগন এইটো মানে হেৰি, এইটো প্ৰডাকশ্যন ক'বা হয়? অৰুণাচল হয়, এটা দিল্লী চাইড হয়। দিল্লী অৰুণাচলত হয় ন, বঢ়িয়া আছে। অৰুণাচলৰ প্ৰভাৱটো ইয়াত বেছিকৈ পৰে নেকি? অৰুণাচলত চেণ্ডেল 350 বোলে, ল'বা নি চেণ্ডেল? এইবিলাক ল'বলগীয়া নাই এতিয়া, বৰ ধুনীয়াকৈ থৈ দিছে ন, ইমান ধুনীয়াকৈ সজাই থৈছে। বহুত টাইম লাগে ন, বহুত টাইম লাগে আপোনালোকৰ সজাওঁতে? দাদা দামো বেছি নহয়? নাই নাই, দাম বেছি নহয়, ইমান ধুনীয়াকৈ সজাই থৈছে আপোনালোকে, চাওকচোন, দেখি ভাল লাগিছে। এনেই কিমান হয় এযোৰ চেণ্ডেলত? এযোৰ চেণ্ডেলত কিমান দাম হয়? বেলেগ বেলেগ দাম, বেলেগ বেলেগ লৈ আছে। এনেই একদম মিনিমাম কম? মিনিমাম মানে 80 টকা 100 টকা এনেকৈ। ঠিক আছে ঠিক আছে, বৰ ধুনীয়াকৈ সজাই থৈছে। সেইখিনি ভাল লাগিছে চাই। বেবীও হেৰিও আছে ন। ইয়াতে বনাব দিছা ন? মোৰ লগৰজনৰ দেউতাক যিজন ঢুকাইছিলে, তেওঁৱে ফটো একপি ইয়াতে বনাবলৈ দিছিলে, তাতে ল'বলৈ আহিছে। শ্লিপখন দিছে দেউতাককেইজনক। বৰ ধুনীয়া ধুনীয়া জোতা পায় দেই ন।
কপিয়ে হয়তো কপিয়ে হয় নেকি কপি হে ধুনীয়া আছে ফিনিচিং ন কেতিয়াবা সেই তিনিচুকীয়ালৈ এইটো তিনিচুকীয়া কি হয়তো তিনিচুকীয়া তোমাৰ এইটো ডেইলি বজাৰ ফ্ৰণ্ট চাইডটো কেতিয়াবা আনিলে নিব পাৰিব ন কিনি লৈ যাব পাৰিব হয় নাই ফ্ৰণ্টত বুলি ক'ব পাৰি কি হয় ৰংঘৰ কমাৰ্চিয়েল ফ্ৰণ্টৰ ফ্ৰণ্ট ফোনটো লৈ যাব পাৰিব ধুনীয়া ভাল লাগিছে ধুনীয়া ভাল লাগিছে হয় নাই জোতাবিলাক বহুত ধুনীয়া দেখিবলৈ তাকে মই অকণ আপোনালোকক দেখুৱাই দিছোঁ ঠিক আছে বোলো আগলৈ আগবাঢ়ো বহুত বছৰ পুৰণা ঘড়ী দোকান বুলি কৈছে এখন ফটো দি দিম এতিয়া দি দিয়ক মই পইচা দিছোঁ দি দিম পইচা দিব নালাগে আমাক কেনেকৈ পাম মই আপুনি চেনেলটো চাব এই ডাইৰেক্ট মানে দেখিছিলোঁ সৰু পৰা এই ভিডিঅ'টো অকণমান কৰি লৈ গৈছিলোঁ ঘৰত পাই যাম ডেইলি বজাৰ আৰু মাছ বজাৰ এই ভাইটিজনে মোক অকণমান গাইড কৰি দিছে এতিয়া ডেইলি বজাৰ আৰু মাছ বজাৰ দিকে গৈ আছোঁ আমি হয় হৰ্ণ মাৰিছে অকণমান ছাইড দি দিলে বেয়া পাব নহ'লে এয়া আমি পাইছোঁ মাছ বজাৰ পইণ্ট এতিয়া আমি কোনফালে যাম মাছ বজাৰ চাম নি এতিয়া আমি মাছ বজাৰ পইণ্ট পাইছোঁ মাছ বজাৰ হৈ সোমাই যাম আমি অঁ বৰ্তমান নিকিনো আৰু সেইফালেদি গৈ আছোঁ ধুনীয়া ধুনীয়া একদম ব্ৰইলাৰ থৈছোঁ বা ধুনীয়া কাটি থৈ দিছে এয়া খাচী ধুনীয়া খাচী ন এইফালে ব্ৰইলাৰ অঁ দাদা ভালনে অঁ ডাঙৰ 4 কেজি 3 কেজি এফালে খাচী এফালে ব্ৰইলাৰ এফালে মাছৰ হেৰিত যাম এতিয়া এইফালে ন কুচিয়াৰ পৰা আৰম্ভ কৰি সকলোবিলাক কুচিয়া চুচিয়া পোৱা যায় নি সকলোবিলাক দেখা পাব এইটো বহুত ডাঙৰ ধুনীয়া মাছ দেখোন এইটো কি মাছ কয় দাই পাভ মাছ সৰু লোকেল সৰু ন পাভ মাছ চাওক আপোনালোকে মই দেখি নাই পোৱা জাষ্ট দেখুৱাই দিছোঁ গুইজানৰ মাছ ন এনেই কিমান দাম কয়নো দাই 300 টকা কেজি কৈছে মাগুৰ মাছ তিনিচুকীয়া বজাৰত আহিলে মাগুৰ মাছ পাব ইয়াত ধুনীয়াকৈ এয়া শিঙি মাছো আছে ধুনীয়া জাপানীজ কা এয়া দৰিকণা আজিৰ দিনত প্ৰায় লুপ্ত দিশত দৰিকণা টাউনত পায় এয়া এইটো বহুত মাছ আছে মাগুৰ মাগুৰ মাছ এয়া শিঙি মাছ কিন্তু যিমান বিচাৰে সিমান পাবনে যিমান বিচাৰে সিমান ধুনীয়া এইবিলাক কি মাছ কৰিলি বৰলি কয় ন কেইটকানো দে 400 টকা ন কম বেছ হৈ যাব ককাইদেউ কম বেছ হ'ব বুলি কৈছে এই চিতল মাছ এতিয়া ডাঙৰ চিতল এজনী দেখি পাইছোঁ সেই দিশে আগবাঢ়োঁ ব'লা ডাঙৰ চিতল এজনী দেখি পাইছোঁ বহুত ডাঙৰ দেখোন কিমান হ'ব নিউজ দাদা এই মাছজনীৰ ওজন কিমান হ'ব মিনিমাম 8 কিলো হ'ব বামলা মাছ হয় ন বামলা মাছ হয় ন কেঁচা বামলা এইটো কেঁচা বামলা বুলি কয় ন কেইটকা কেজি 200 টকা তিনিচুকীয়াত পোৱা যায় আৰু কেঁচা বামলাটো প্ৰায় কিছুমান জেগাত কেঁচা বামলাটো পোৱা নাযায় শুকানটোহে পোৱা যায় গতিকে ইয়াত পোৱা যায় আপোনালোকে আহিলে ইয়াতে কিনি লৈ যাব পাৰিব এইটোও পাব দাদা মাছটো কি মাছ আছিলে নামটো কি আছিলে মাছটোৰ পিঠিয়া মাছ আৰু এইটো হ'ল গ্লাছ কাপ গিলাচ কপ এয়া গিলাচ কপ মাছ কয় এইটো এইটো বাহু এইটো আৰি এইটো হিলিচ এইটো বৰফ হিলিচ উলিয়াই দিম আছে নালাগে নালাগে এয়া ব্ৰহ্মপুত্ৰ দিলে পাবদালিছ হিলিচ আহে দাই আমাক দেখুৱাবলৈ চেষ্টা কৰি আছে এইটো ইলিছ মাছ
দেখিছে আছে বহুত আছে সদায় হেৰি এনেই দামটো কিমান হ'ব বাৰু মই মানে মোৰ চেনেল 800 টকা কেজি হ'ব ন ইলিছ মাছ 800. 800 ঠিক আছে চব্জি এইবিলাক কৌপাত নে কি কয় কৌপাত আজি আমি দিছিলোঁ আকৌ সকামত টকা হেনো কেইটকা হেনো মুঠা কয় ন 25 টকা মুঠা কেই পিচ থাকে 20 পিচ এইটো আমাৰ ট্ৰেডিশ্যনেল যিটো নিয়ম আছে নিয়মত মানে এইটো ব্যৱহাৰ হয় তাকে মই অলপ দেখুৱাই দিছোঁ 25 পিছত 25 টকা 20 পিচ 25 টকা ঠিক পূজা সামগ্ৰী পূজা সামগ্ৰী পায় ন ইয়াতে আৰু বিয়াৰ আৰু বিয়া পূজা সামগ্ৰীবিলাক ইয়াতে পোৱা যায় মোৰ লগৰ ভাইটিটোৱে মোক দেখুৱাই আছে যিহেতু মই নাজানো তেওঁৰ লগতে লগ হৈ ফুৰিবলৈ আহিলোঁ এই আমাৰ বিয়াত লাগে কাটি চাটি পাব আপোনালোকে এতিয়া আহি দিয়ে আকৌ খ্ৰীষ্টমাছ আহি আছে আৰু খ্ৰীষ্টমাছৰ কাৰণে আয়োজন আৰু বহুত দাম এইবিলাক আৰু 1800 এইবিলাকৰ দাম এতিয়া আমি ক'ত ওলালোঁ একে জেগাতে ওলাম নেকি মেইন পইণ্টত ওলাইছোঁ অঁ ঠিক আছে কোনালে আমি এইফালে পৰা আহিছিলোঁ এফালে আহিছিলোঁ কিন্তু ওলাওঁতে এফালে ওলাব লাগিব হয় নেকি এইফালে ওলাই যাওঁ ন ভিৰ যথেষ্ট হোৱা নাই তেওঁ অলপ হৈছে ন বাপৰে বা চাদা মৰিছে মানে মানুহৰ সময় নাই চবত দুভাগৰ লাগে গতিকে তেওঁলোকে মানে যেনেকৈ পাৰ হৈ যাবলৈ বিচাৰে বেয়া কৰিছে মটৰ চাইকেল ধুম দিছে মানে তিনিচুকীয়াৰ পৰা ঘৰলৈ মোৰ লগৰ এজনৰ ঘৰলৈ ঘূৰি আহোঁতে ৰাস্তাতে মানে চব্জি বজাৰো পোৱা যায় এতিয়া আগতে ট্ৰেফিক আছিলে ন এতিয়া নাই ট্ৰেফিক চেফিক নাই আছে তুমি ভেৰি গণ্ডগোল ন এই জাম জান ঘূৰাৰ ঝটপট যান কেনেকৈ গাড়ী টেম্পু চাইডত গৈ আছোঁ আমি পোৱাগৈ নাই বাপৰে মোৰ ছাৰে হয় মই শিক্ষাগুৰু